নমস্কাৰ বন্ধুসকল, আপোনালোকক ষ্টেণ্ড আপ অসমলৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো ভাবিছে ষ্টেণ্ড আপ অসম হয় কি? ষ্টেণ্ড আপ অসম হয় প্ৰত্যেকজন যুৱক যুৱতীক নিজৰ গ'লৰ প্ৰতি ইনস্পায়াৰ কৰিবলৈ, তেওঁলোকে যাতে নিজৰ গ'লত ভালকৈ কাম কৰে আৰু নিজৰ গ'ল এচিভ কৰে। আমাৰ সৰুৰ পৰাই আমাৰ মনত এটাই সোমাই আছে যে আমি ভালকৈ পঢ়িম, ভাল চাকৰি এটা কৰিম। কিন্তু সেই মাইণ্ডছেট আজিৰ পৰা 20 বছৰ আগত ঠিক আছিল, কিন্তু বৰ্তমান এতিয়া যোনটো পৰিস্থিতি, সেই পৰিস্থিতিত আজি 1000টা চাকৰিৰ কাৰণে 50,000টা ল'ৰা ছোৱালীয়ে যেতিয়া এপ্লাই কৰে, তেতিয়া জানো সেই চাকৰিটো পোৱাটো সম্ভৱপৰ হয়? সেইটোতো কেতিয়াও পচিবল নহয়। সেইকাৰণে আমাৰ ষ্টেণ্ড আপ অসমে আপোনালোকক অনাগত দিনত যিসমূহ ভিডিঅ' আনিব, সেই ভিডিঅ'সমূহে আপোনালোকক নিজে কিবা এটা কৰি নিজ ভৰিত থিয় হ'বলৈ সাহস দিব। যেনেকৈ এটা তলা চাবি নহ'লে খুলিব নোৱাৰি, ঠিক তেনেকৈ আমাৰ ষ্টেণ্ড আপ অসমে আপোনালোকৰ মগজুৰ চাবি হিচাপে কাম কৰিব, যাতে আপোনালোকে আপোনালোকৰ সপোন সফল কৰক আৰু নিজ ভৰিত থিয় হৈ নিজৰ লগতে আনকো সহায় কৰক। আপোনালোকে আপোনালোকৰ ছাজেশ্যন আমাৰ কমেণ্ট বক্সত জনাব। আপোনালোকৰ ইনস্পায়াৰিং পিপুল হওক বা ইনস্পায়াৰিং আপোনাৰ কোনো ব্যৱসায়ী প্ৰতিষ্ঠা হওক, তাৰ ওপৰত যদি আপোনালোকে কোনো ভিডিঅ' বিচাৰে, তেন্তে আপোনালোকে আপোনালোকৰ ছাজেশ্যন আমাৰ কমেণ্ট বক্সত জনাব পাৰে আৰু আপোনালোকৰ ছাজেশ্যনৰ ওপৰত ভিত্তি কৰিয়ে আমি ভিডিঅ' বনাই যাম। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব।